মানুহৰ মাজত সমতাৰ সপোন দেখিছিল তেওঁ। শোষণ বঞ্চনা সমোলঞ্চে নাশ কৰাৰ সপোনে খেদি লৈ ফুৰিছিল তেওঁ। সেয়ে হাল যাৰ মাটিদাৰ এই ভাৱনাক সৰগত কৰি আগবঢ়াই নিছিল জীৱন সংগ্ৰাম। এই বিপ্লৱী সত্তা বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ইন্দ্ৰধনু গৰি মোৰে জীৱনৰ আকাশতে ইন্দ্ৰধনু গৰি। বিষ্ণু ৰাভাক হাতবাং দিছিল সৃষ্টি ৰাভাই। সেয়ে পৰৱৰ্তী সময়ত বিষ্ণু সত্তাক আমি লাভ কৰোঁ গীতিকাৰ, কবি, চিত্ৰশিল্পী, সংগীতজ্ঞ, অভিনেতা, নৃত্যশিল্পী আৰু এগৰাকী বিপ্লৱী ৰূপত। অপৰিণত বয়সতে ৰাভাৰ হৃদয়ত বাহৰ পাতিছিল অভিনয়ৰ সৌন্দৰ্যই। 1917 চনত ৰাভাই অভিনয় কৰে এখন উৰ্দু নাটকত। 10 বছৰীয়া ৰাজকোঁৱৰৰ চৰিত্ৰত ভাও দি 8 বছৰীয়া বিষ্ণুই মুগ্ধ কৰে দৰ্শকক। এই পাতনিৰে পৰৱৰ্তী সময়ত ৰাভাৰ অভিনয় কলাই যাত্ৰা পাৰ্টিৰে বাট বুলি আৰোহণ কৰে চলচ্চিত্ৰলৈ বুলি। এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰু চিৰাজ ছবিত অভিনয়েৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰে বিষ্ণুপ্ৰসাদ ৰাভাই। বৈষম্যহীন সমাজৰ সপোন দেখা ৰাভাৰ গীত আৰু কবিতাত ফুটি উঠিছিল বিপ্লৱৰ স্ফুলিংগ। গৰজি উঠিছিল বঞ্চিত, শোষিত, নিষ্পেষিত জনতাৰ নিঃস্ব ছবি। হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ, তোল তোৰ অৱনত শিৰ। অতদিন তই আছিলি সুষুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত। আজি এই নতুন যুগত হ তই জাগ্ৰত। কলমৰ তাগিদা প্ৰসাৰিত হৈছিল সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ। অসমীয়া কৃষ্টিৰ চমু আভাস অতীত অসম, মুক্তিদেউল প্ৰবন্ধ, নাটক গেঙনি ৰেঙনি, উপন্যাস সোণপাহি তথা মিচিং কনেং, গল্প মামিৰ হাড়, 20 বছৰ জেইল, জাল কেছ, হিয়াৰ পোং, ফনকা আদিৰে সুদৃঢ় কৰি তোলে অসমীয়া সাহিত্যৰ ভেটি। নৃত্যৰ লয়লাস ছন্দই মুগ্ধ কৰিছিল ৰাভা। সেয়ে নৃত্যৰ মাজত নিজকে উজাৰি দি উপলব্ধি কৰিছিল জীৱনৰ অনন্য সৌন্দৰ্য। 1935 চনত নিৰ্মিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নৃত্য পৰিচালনাত জ্যোতিপ্ৰসাদ আগৰৱালাক পূৰ্ণ ৰূপত সহযোগ আগবঢ়াইছিল বিষ্ণু ৰাভাই। 1939 চনৰ কথা। সেই সময়ত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ৰাধাকৃষ্ণন বাক্ৰুদ্ধ হৈ পৰিছিল বিষ্ণু ৰাভাৰ নটৰাজ নৃত্য। সেয়ে তেখেতে বিষ্ণু ৰাভাক বিভূষিত কৰে কলাগুৰু উপাধিৰে। কলম আৰু কৃষ্টিৰ বিষ্ণু সত্তাক উদ্বুদ্ধ কৰি তুলিছিল সাম্যবাদৰ ধাৰণাই।
কৃষক বনোৱা শ্ৰমিকৰ জীৱন যুদ্ধৰ জীয়া কাহিনীয়ে ৰিঙিয়াই মাতিছিল বিষ্ণু ৰাভাৰ বিপ্লৱী সত্তা। সমতাৰ জয়গান গোৱা ৰাভাই অৱশ্যে তাৰ বিনিময় খুজিব লগা হৈছিল কাৰাগাৰৰ কোঠাত বন্দীৰ দৰে। পৰৱৰ্তী সময়ত বৈষম্যহীন সমাজ গঠনৰ সপোনৰ পূৰ্ণতা বিচাৰি ৰাভা জঁপিয়াই পৰিছিল প্ৰত্যক্ষ ৰাজনীতিৰ পথাৰত। ভাং 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 লোহাৰ শিকলি ভাং, চিং 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 দাসৰ বান্ধন চিং, খোল 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 কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ ডাং। স্তব্ধ হৈ পৰিছিল সংগ্ৰামী সত্তা ৰাভাৰ জীৱনৰ গতি। কৰ্কট ৰোগত আক্ৰান্ত বিষ্ণু ৰাভাই মেলানি মাগিছিল 1969 চনৰ 20 জুনত। নিশা 2:25 মৃত্যুৰ কোলাত শুই পৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা। সৃষ্টি কৃষ্টিৰ মাজেৰে সমতাৰ জয়গান গোৱা বিপ্লৱী সত্তাক নমন। মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ ধৰ্মা, এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ